Hello guys, welcome to my channel. It's Moki here. Guys, আজি আমি কথা পাতিম অসমৰ এজন সাম্প্ৰদায়িক নেতা, অসমৰ এজন সাম্প্ৰদায়িক লিখক, অসমত হিন্দু মুছলমানৰ মাজত সদায় কাজিয়া লগাব বিচৰা এজন সাম্প্ৰদায়িক নেতাৰ বিষয়ে। হয়, আজি আমি কথা পাতিম অসমৰ সাম্প্ৰদায়িক লিখক, অসমৰ সাম্প্ৰদায়িক নেতা সত্য ৰঞ্জন বৰাৰ বিষয়ে। সত্য ৰঞ্জন বৰা নামৰ এই অসত্য ব্যক্তিজনে সদায় বিতৰ্কিত মন্তব্য কৰি চৰ্চাত আহিছে। আৰু এই অসত্য ব্যক্তিজনে নিজকে লিখক বুলি দাবী কৰে। আৰু কেইমাহমান আগতে ইছলাম আৰু কুৰাণৰ কলংকিত কথাবোৰ নামেৰে এখন গ্ৰন্থ উলিয়াইছিল। আৰু সেই গ্ৰন্থৰ জৰিয়তে তেওঁ বহুত বিতৰ্কৰ সৃষ্টি কৰিছিল। আৰু সেই বিতৰ্কৰ জৰিয়তে তেওঁ হিন্দু মুছলমানৰ মাজত কাজিয়াৰ সৃষ্টি কৰিব বিচাৰিছিল যদিও সেই ক্ষেত্ৰত তেওঁ সফল নহল। টাইমছ 8ৰ ডিবেট শ্ব' এখনত তেওঁ মুখ থেকেচা খাব লগা হ'ল। তাৰ পিছৰ পৰাই তেওঁ বহুত বিতৰ্কিত মন্তব্য কৰি আহিছে যদিও আজিলৈকে অসম চৰকাৰ, অসম পুলিচ তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু কিয় আজিলৈকে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই অসম চৰকাৰে? যিটো সময়ত অসম পুলিচ সদায় কৈ থাকে ছচিয়েল মিডিয়াৰ যোগেদি যদি কোনোবা সাম্প্ৰদায়িক মন্তব্য আগবঢ়ায় তেনেহলে অনতিপলমে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব। কিন্তু আজিলৈকে এই সাম্প্ৰদায়িক নেতা, সাম্প্ৰদায়িক লিখক সত্য ৰঞ্জন বৰা কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? সেই সত্য ৰঞ্জন বৰা নামৰ অসত্য ব্যক্তিজনে আকৌ হিন্দু মুছলমানৰ মাজত কাজিয়া, অসমত সাম্প্ৰদায়িকতা বিয়পাব বিচাৰি আছে। স্বাধীনতা দিৱসৰ পিছদিনাই নলবাৰীত হোৱা এক অনুষ্ঠানত দেখুৱাই দিলে বাক স্বাধীনতা বুলিলে কাক কয়। এই ধৰ্ম নিৰপেক্ষ দেশখনত, অহিংসা আন্দোলন কৰি স্বাধীন হোৱা দেশখনত স্বাধীনতা দিৱসৰ পিছদিনাই হিন্দু মুছলমানৰ মাজত কাজিয়াৰ সৃষ্টি কৰিব বিচাৰিলে সত্য ৰঞ্জন নামৰ এই অসত্য ব্যক্তিজনে। স্বাধীনতা দিৱসৰ পিছদিনাই নলবাৰীত হোৱা এখন অনুষ্ঠানত মুছলমানক টাৰ্গেট কৰি সুন্দৰকৈ কৈ দিলে এতিয়া আমি ইছলামক বা মুছলমানক পাঞ্চ মাৰিম। চিধা চিধি কথা। দাদা এটা কথা কওকচোন, আপুনি দুটা আঙুলিয়ে পাঞ্চ মাৰিব পাৰিবনে? দুটা আঙুলিয়ে পাঞ্চ গোটেইকেইটা লাগিব, তেতিয়াহে পাঞ্চটো পৰিব, তেতিয়া পাঞ্চটো পাৰফেক্ট হ'ব। তাৰমানে আমি যেতিয়ালৈকে সেই পাঞ্চটো এতিয়া কাক মাৰিম? এতিয়া ইছলামক মাৰিম, মুছলমানক মাৰিম। চিধা চিধি কথা, কিয় চিধা চিধি কথা। আৰু এই কথা শুনি সেই অনুষ্ঠানত থকা বহুত লোকে হাততালি বজালে। আৰু যিসকলে হাততালি বজালে আমি সেইসকলক কৈছো, আপোনালোকে বিচাৰে নেকি এই সুন্দৰ অসমখন সদায় জ্বলি থাকক? আপোনালোকে বিচাৰে নেকি এই সুন্দৰ অসমখনত সদায় হিন্দু মুছলমানৰ মাজত কাজিয়া হৈ থাকক? আৰু যদি আপোনালোকে সেইটো নিবিচাৰে তেনেহলে কিয় আজিলৈকে সাম্প্ৰদায়িক মন্তব্য কৰা এই ব্যক্তিসকলৰ বিৰুদ্ধে মাত মতা নাই? যদি আপোনালোকে নিবিচাৰে তেনেহলে সত্য ৰঞ্জন বৰাৰ নিচিনা সাম্প্ৰদায়িক মন্তব্যকাৰীৰ বিৰুদ্ধে কিয় আপোনালোকে গ্ৰেপ্তাৰৰ দাবী জনোৱা নাই? অসমত হিন্দু মুছলমানৰ নামত সংঘাত লগাব বিচাৰি সদায় বিতৰ্কিত মন্তব্য কৰি আছে এইজন সত্য ৰঞ্জন বৰা নামৰ অসত্য ব্যক্তি আৰু এজন শিলাদিত্য দেৱ নামৰ এজন মহাপণ্ডিত। এই দুয়োজনে সদায় অসমত বিতৰ্কিত মন্তব্য কৰি আহিছে আৰু এই দুয়োজনে সদায় অসমত হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব বিচাৰি আছে, হিন্দু মুছলমানৰ মাজত থকা মিলা প্ৰীতি বিনষ্ট কৰিব বিচাৰি আছে। আৰু ধৰ্ম নিৰপেক্ষ দেশখনত, স্বাধীন দেশখনত সদায় মুছলমানসকলক অত্যাচাৰ কৰিব বিচাৰি আছে। 1947 চনৰ 15 আগষ্টত স্বাধীন হোৱা এই দেশখনত 15 আগষ্টৰ পিছদিনাখনে আমি শুনা পাই আছো এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মন্তব্য। শুনি আছো আমি স্বাধীন। সঁচাকৈ আমি স্বাধীন নে? স্বাধীনতাৰ নামত কেৱল আমি সহ্য কৰিবলগীয়া হৈছে অন্যায়, অত্যাচাৰ? স্বাধীনতা দিৱসৰ পিছদিনাখনে আমি শুনিবলগীয়া হৈছে ভয় ভাবুকি। শুনি আছো আমি স্বাধীন, কিন্তু আচলতে কিছুমানৰ ওচৰত আমাৰ বাক স্বাধীনতাৰ চিন-চাপো যেনে নাই। সেইবাবে আমি এই সকল সাম্প্ৰদায়িক মন্তব্যকাৰী কৰা লোকসকলকে আটাইতকৈ স্বাধীন বুলি গণ্য কৰো। কিয়নো এইসকল ব্যক্তিয়ে যিমান বিতৰ্কিত মন্তব্য নকৰক কিয়, যিমান সাম্প্ৰদায়িক মন্তব্য নকৰক কিয়, কিন্তু তেওঁলোকৰ ক্ষেত্ৰত অসম পুলিচ, অসম চৰকাৰে নীৰৱ জনতাৰ ভূমিকা পালন কৰে। সত্য ৰঞ্জন বৰা, শিলাদিত্য দেৱ আদি সকলৰ বিপক্ষে বহুত দল সংগঠনে গোচৰ তৰিলে, কিন্তু আজিলৈকে থানাত মাতি নি সোধ-পোছ কৰিছে বুলি শুনা নাই। কিন্তু মই বা আপুনি কৰবাত যদি কিবা এটা আদায় বিতৰ্কিত মন্তব্য কৰো নহয় তেনেহলে কোনোবা সদাশয় ব্যক্তি বা কোনোবা দল সংগঠনে কোনো গোচৰ তৰিব নালাগে। সেই ক্ষেত্ৰত অসম পুলিচ নিজেই তৎপৰ হৈ পৰিব আৰু নিজাববীয়াকৈ গোচৰ তৰি মোমায়েকৰ ঘৰত পঠাই দিব। কেতিয়াবা কেতিয়াবা মনত প্ৰশ্ন উঠে, অসমত সকলো সমস্যাৰ মূলেই মুছলমান নেকি? অসমত হোৱা সকলো জঘন্য কাণ্ডৰ মূলেই মুছলমান নেকি? বাক স্বাধীনতা মানে মুছলমান তথা ইছলামক গালিগালাজ পৰাই নেকি? দেশখনত হোৱা জঘন্য কাণ্ডৰ লগত সদায় মুছলমানকহে জড়িত কৰে, সদায় মুছলমানকহে দোষাৰোপ কৰে। দেশখনত হোৱা দৰ্শন কাণ্ডৰ লগত সদায় মুছলমানকহে জড়িত কৰে, মুছলমানকহে কেৱল দোষাৰোপ কৰে। কেতিয়া সলনি হব সেইসকলৰ মানসিকতা?
যিসকলে দৰ্শন চুৰ আদি কাণ্ডৰ লগত ধৰ্মৰ সংযোগ কৰি ৰাজনীতি কৰি আছে। তেওঁলোকে কিয় বুজিও নুবুজাৰ ভাও ধৰি থাকে যে দৰ্শনকাৰীৰ কোনো ধৰ্ম নাই, দৰ্শনকাৰীৰ কোনো জাতি নাই, সেয়া হিন্দুৱে হওক বা মুছলমানেই হওক। আমি কোনখন পৃথিৱীত বাস কৰি আছো, যিখন পৃথিৱীৰ এখন দেশে দ্বিতীয় চন্দ্ৰ বনাব বিচাৰি আছে, আৰু আমাৰ দেশখনে সদায় হিন্দু মুছলমানৰ মাজত সংঘাত, হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব বিচাৰি আছে। কিয় আমি সদায় হিন্দু মুছলমানৰ মাজত কাজিয়া কৰিব লাগে? কিয় এছামে সদায় সাম্প্ৰদায়িক মন্তব্য কৰে? কিয় সদায় হিন্দু মুছলমানৰ মাজত সংঘাত লাগি থকাটো বিচাৰে এছামে? জাতিৰ পিতা মহাত্মা গান্ধীয়ে অহিংসা আন্দোলনেৰে দেশখন স্বাধীন কৰিছে, আৰু সেই অহিংসা আন্দোলনেৰে স্বাধীন হোৱা দেশখনত কিয় কিছুমানে হিংসা বিয়পাব বিচাৰি আছে? আৰু কিমান দিন চলিব এনেকে? কিয় তৎপৰ নহয় অসম চৰকাৰ? কিয় কোনো ধৰণৰ ব্যৱস্থা কৰা নাই অসম পুলিচে? কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰা ব্যক্তিসকলক? সত্য ৰঞ্জন বৰাৰ এনে মন্তব্য কৰা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত নিউজ নাও নামৰ নিউজ পৰ্টেল এটাৰ কমেণ্ট ছেকশ্যনৰ পৰা মই দুটা কমেণ্ট সংগ্ৰহ কৰিছো, আৰু এই কমেণ্ট দুটা দুজন হিন্দু ব্যক্তিৰ। প্ৰথমতে মই দেখুৱাম জ্যোতিৰ্ময় দাস নামৰ এজন ব্যক্তিৰ কমেণ্ট। আৰু জ্যোতিৰ্ময় দাস নামৰ ব্যক্তিজনে কৈছে, ঐ এনেকুৱা কথা কৈ সাধাৰণ মানুহক উচতাই কাজিয়া লগাই তহঁতে ঘৰৰ ভিতৰৰ পৰা চাই থাকিবি, আৰু মৰিম আমি সাধাৰণ মানুহখিনি। যদি ইমান সাহস আছে তহঁতে নিজেই মুছলমানক মাৰ গৈ যা। স্বাধীনতাৰ পাছৰ পৰা এইবোৰত কোনোবা নেতা মৰিছেনে? যিকোনো আন্দোলনত মৰে সাধাৰণ মানুহখিনি, আৰু সাধাৰণ লোকক উচতাই তহঁতে ৰাজভোগ কৰি থাক। জ্যোতিৰ্ময় দাস ডাঙৰীয়াৰ কথাটো আপুনি এবাৰ ভালকৈ পঢ়ি চাব। তেওঁ এটা বৰ সুন্দৰ কথা কৈছে। এনেকুৱা আন্দোলনত মৃত্যু হয় কেৱল সাধাৰণ মানুহৰ, আৰু কিছুমানে নিজৰ স্বাৰ্থৰ কাৰণে এছাম লোকক ব্যৱহাৰ কৰি আছে। আৰু সত্য ৰঞ্জন বৰাই নিজেও জানে তেওঁ কামটো ভুল কৰি আছে। সত্য ৰঞ্জন বৰাই নিজেও গম পায় তেওঁ কামটো বেয়া কৰি আছে, তথাপিও তেওঁ সাম্প্ৰদায়িক মন্তব্য কৰি আছে। তাৰ এটাই কাৰণ, চৰ্চাত থকাটো। তেওঁ বিচাৰি আছে তেওঁ চৰ্চাত থকাটো, আৰু সেই চৰ্চাত থাকিবলৈ তেওঁ বাছি লৈছে হিন্দুত্ববাদ, আৰু সেই চৰ্চাত থাকিবলৈ তেওঁ বাছি লৈছে হিন্দু মুছলমানৰ মাজত কাজিয়া, আৰু সেই চৰ্চাত থাকিবলৈ তেওঁ বাছি লৈছে হিন্দু মুছলমানৰ মাজত সংঘাত। দ্বিতীয়তে আপোনালোকক দেখুৱাই আছো কৃষ্ণ প্ৰসাদ দত্ত নামৰ ব্যক্তি এজনৰ মন্তব্য। আৰু কি কৈছে কৃষ্ণ প্ৰসাদ দত্তই আপুনিও শুনক। সদায় সত্য ৰঞ্জন বৰাৰ লগত আছো। জয় হিন্দু, জয় ভাৰত। আৰু ভয় নকৰিব, কুকুৰে ভুকে, আপুনি সিংহ হয়। কুকুৰৰ ভোকা কাম। এইবোৰক সময়ত স্বীকাৰ কৰিবলৈ ভাল হ'ব। সেই সময়ত ময়ো আছো আপোনাৰ লগত। আৰু এটা কথা, এই গাহৰিবোৰক বুজাই লাভ নাই, ইহঁতে মিয়া মূত্ৰ খাবলৈ পাইছে। কৃষ্ণ প্ৰসাদ দত্ত আপোনাক কৈছো, মানসিকতা সলনি কৰক, দেশ সলনি হ'ব। মানসিকতা উন্নত কৰক, দেশ উন্নত হ'ব। আমি মাকৰ জন্মৰ পৰা জন্ম হওঁতে হিন্দু মুছলমানৰ চিহ্ন লৈ জন্ম হোৱা নাই, কিন্তু আজি কিয় আপোনালোকে হিন্দু মুছলমানৰ মাজত লগাব বিচাৰি আছে সংঘাত? কিন্তু আজি আপোনালোকে কিয় সদায় কৰি আছে সাম্প্ৰদায়িক মন্তব্য? এজনে কৈ আছে মুছলমান বা ইছলামক পাঞ্চ মাৰিম, আৰু তাৰ লগে লগে আপুনিও জয় ধ্বনি দি আছে। কিন্তু কিয়? এইখন ধৰ্ম নিৰপেক্ষ দেশ হয়। ধৰ্ম নিৰপেক্ষ দেশখনত সকলোৰে সমান অধিকাৰ আছে। এই স্বাধীন দেশখনত সকলোৰে সমান অধিকাৰ আছে। এই স্বাধীন দেশখনত, ধৰ্ম নিৰপেক্ষ দেশখনত, অহিংসা আন্দোলনেৰে জয়ী হোৱা দেশখনত কিয় আপোনালোকে হিংসা বিয়পাব বিচাৰি আছে? আকৌ এবাৰ কৈছো, মানসিকতা উন্নত কৰক, দেশ উন্নত হ'ব। মানসিকতা সলনি কৰক, দেশ সলনি হ'ব। সদৌ শেষত সকলো হিন্দু ভাই বন্ধুসকলক কৈছো, আপোনালোকে সাম্প্ৰদায়িকতাৰ পৰা আঁতৰি আহি মিলা প্ৰীতিৰে ধৰ্ম নিৰপেক্ষ এখন সুন্দৰ সমাজ গঢ়ি তোলক। অসম চৰকাৰ আৰু লগতে অসম পুলিচলৈ এটাই আহ্বান, আপোনালোকে সাম্প্ৰদায়িক মন্তব্য কৰা ব্যক্তিসকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক। সাম্প্ৰদায়িক মন্তব্য কৰি অসমখনত হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব বিচৰা এছাম সাম্প্ৰদায়িক নেতাসকলক, এছাম সাম্প্ৰদায়িক বণ্ড বিজেপি নেতাসকলক, এছাম সাম্প্ৰদায়িক লিখকসকলক গ্ৰেপ্তাৰ কৰক। সত্য ৰঞ্জন বৰাৰ নিচিনা অসত্য ব্যক্তিক অতি সোনকালে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়ক।